মৰমৰ বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চাওকচোন এই কি কৰিছোঁ। এই খেৱালি জালখন লৈ লৈছোঁ মাছ মাৰিম বুলি নদীত। আহকচোন আপোনালোকে চাব মই কিমান মাছ ধৰোঁ, মই মানুহ কেনেকৈ খেৱালি জাল বাওঁ। গৈ আছোঁ নদীলৈ। চাওক খেৱালিখন থৈ ল'লোঁ। এতিয়া মাছ চাওক আহিবলৈ এতিয়া নদীত পাতি দিম। এইটো লাৰু পাতি দিম। তুঁহগুৰি আৰু গোবৰ আৰু সেই সাজৰ মেৰা মানে সাজৰ ভাতখিনি কাম নাইকিয়া সেইখিনি থৈ দিছে। এনেকৈ মায়ে থৈ দিছে, মই লৈ পাতিছোঁ। চাওক এনেকৈ বনাই ল'লোঁ। বনাই মেলি লাডু কৰি ল'লোঁ। কৰি লাঠিডাল দি তাত পাতি দিম। তাৰপৰা মাছবিলাক খাবলৈ আহিব, তেতিয়া মই খেৱালিখন মাৰি দিম। চাওকচোন আপোনালোকে কৰে নে নকৰে এই পদ্ধতিটো? আমাৰ ফালে কিন্তু কৰে। তেনেকৈ মাছ বহুত ধৰে মানুহে। চাওক এতিয়া মই পাতি দিম। এইটো লাঠিডালৰ গুজি দিম। এনেকৈ আহিব, তেনেকৈ অকণমান দি থৈ দিম। মাছখিনি আহি খাই থাকিবহি, তেতিয়া মই খেৱালিখন মাৰি দিম। চাওক মই এতিয়া খেৱালিখন মাৰিবলৈ গৈ আছোঁ। খেৱালিখন মাৰি দিলোঁ। মাছ কিমান আহিছে নাহা নাজানো। এতিয়া খেৱালিখন অকণমান ফটাও আছে বাৰু, মাছ কিমান থাকেগৈ নাজানো আৰু। এই চাওক উঠাই আনিলোঁ ওপৰলৈ, এইয়া লাগিছে মাছ। সৰু ইমান ডাঙৰ নহয়। চাওক এয়া এনেকৈ আমি ধৰোঁ, কিন্তু দিনত যে গধূলি হ'লে বেছিকৈ পায় আৰু দিনত ইমান নাপায় মাছ। আমাৰ এই নদীখনত মানে মাছখিনি চব দেখি থকা হয় যে, মানুহ দেখিলে পলায়। চিকচিকীয়া চফা, সেইকাৰণে আন্ধাৰ হ'লেহে পায়। এইকেইটা পালোঁ চাওক মাছ। এতিয়া পাই ঘৰলৈ ঘূৰি আহিছোঁ। ঘৰলৈ আহি ভাজি দিলোঁ, ফ্ৰাই কৰি দিলোঁ। চাওক এইকেইটাই হ'ল আৰু ফ্ৰাই কৰি ভাতৰ লগত লৈ ল'লোঁ আৰু খাই দিলোঁ। ভাত খাই থকাখিনিতে খালোঁ। ভিডিঅ'টো আজি ইমানেই। বাই বাই।